নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল PK এগ্ৰ ফাৰ্মিং। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম আপোনালোকৰ লগত প্ৰথম যিসকলে ছাগলী পুহিম বুলি ভাবিছে, অৰ্থাৎ যিসকলে প্ৰথম ছাগলী পুহিছে সেইসকলৰ বাবে এই ভিডিঅ'টো হেল্পফুল হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আচল কথাটো হ'ল যে প্ৰথম আমি ছাগলী পুহিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব মিনিমাম, আৰু প্ৰথম ছাগলী বাছনি কেনেকৈ কৰিব, আৰু প্ৰথম ছাগলী পোহাৰ আগত কি কি খিয়াল ৰাখিব লাগে, নহবা বিপদত পৰিব পাৰে, জানিবলগীয়া কথা। গতিকে আহকচোন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল অপশ্যনত প্ৰেছ কৰি থৈ যাব। গতিকে আহক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। অৰ্থাৎ এতিয়া আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে ছাগলীকেইজনী মই পাত দি থৈছোঁ, কঠোলা পাত দি থৈছোঁ। আজি বৰ্তমান পুহ মাহৰ প্ৰথমটো বৰষুণ দিছে, প্ৰথম জাক বৰষুণ। গতিকে বাৰিষা বুলিয়ে ক'ব পাৰি। একচুৱেলি অকণমান বাৰিষা টাইপ হৈছে, আজি বতৰটো ঠাণ্ডা, সেইটো কাৰণে সিহঁতক মই পাত দি পেলাই বান্ধি থৈ দিছোঁ। আৰু এনেকৈ যদি আপোনালোকে বৰষুণ দি থাকে কেতিয়াও ছাগলী বাহিৰলৈ নুলিয়াব, কাৰণ ঠাণ্ডা পৰিব পাৰে। সেইটো কাৰণে এতিয়াও বিশেষকৈ ঠাণ্ডা চলি আছে, ঠাণ্ডাৰ কাৰণে বৰ্তমান এতিয়া পুহ মাহ, সেইটো কাৰণে ভিতৰতে এনেকৈ বান্ধি বৰষুণ দিলে পাত দি থ'ব লাগিব। আৰু প্ৰথম কথাটো হ'ল যে আপোনালোকে প্ৰথম ছাগলী পুহিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব মিনিমাম। আপোনালোকে যদি প্ৰথম ছাগলী পুহিম বুলি ভাবিছে তেতিয়া মিনিমাম টকা 20,000 টকামান প্ৰয়োজন হ'ব। তাতকৈ কম 10,000 টকা। 10,000 টকাতো আপোনালোকে এখন ছাগলী ফাৰ্ম কৰিব পাৰে। ফাৰ্ম হিচাপে নহয়, ধৰক প্ৰথমতে এজনী, তাৰপিছত দুজনী, তেনেকৈ বঢ়াই গৈ থাকিব পাৰে। আৰু যেতিয়াই বঢ়াই গৈ থাকিব তেতিয়াই আপোনালোকৰ এক্সপিৰিয়েঞ্চ হৈ গৈ থাকিব। আৰু এক্সপিৰিয়েঞ্চ পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এক নম্বৰ কথাটো হ'ল যে প্ৰথম আপোনালোকে যাব লাগিব 2-3খন ওচৰত যদি ছাগলী ফাৰ্ম আছে ভিজিট কৰিব লাগিব। ভিজিট কৰি তেখেতসকলক সুধিব লাগিব যে প্ৰথম ছাগলী পুহিবলৈ লৈছোঁ মই, এনেকৈ তেনেকৈ কি কৰিলে ভাল হ'ব। তেতিয়া যিসকলে ধৰক ছাগলী পুহি আছে সেইসকলে আপোনালোকক বুজাব যে কিবা এটা হ'লেও তেহেঁতৰ সেইসকলে এক্সপিৰিয়েঞ্চ হৈছে 2-4 বছৰ যিসকলে ছাগলী ফাৰ্ম কৰি আছে, অৰ্থাৎ ছাগলী পুহি আছে, সেইসকলৰ পৰা প্ৰথমতে আপোনালোকে জানি ল'ব। ডাইৰেক্ট গৈ ইউটিউবত ভিডিঅ' চাই বা কোনোবাই ক'লেই ছাগলী ফাৰ্ম কৰ, ইমান লাভ হ'ব সিমান লাভ হ'ব, কেতিয়াও নকৰিব। 2-4খন এক্সপিৰিয়েঞ্চ থকা মানে ভালকৈ ছাগলী পুহি থকা ফাৰ্মত গৈ সুধি ল'ব, ছাগলী পুহিব পাৰিম নে নোৱাৰিম। প্ৰথম আপোনালোকে দেখিবলৈ পাইছে এইজনী এতিয়া মোৰ ছাগলী, বগা ছাগলী মই দেখুৱাবলৈ লৈছোঁ। প্ৰথমতে আপোনালোকে নিশ্চয় ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে, ভালকৈ মই দেখুৱাই দিছোঁ। এইজনী হ'ল বগা ছাগলী, এই গাভিনী হৈছে, তাইও গাভিনী হৈছে। এইজনী ক'লাজনী দেখিবলৈ পাইছে, ক'লাজনী গাভিনী হৈছে। কিন্তু মই এতিয়া বেক কেমেৰাৰ দ্বাৰা দেখুৱাই দিছোঁ। যিসকলে ছাগলী প্ৰথম পুহিম বুলি ভাবিছে ছাগলীজনী কেনেকৈ নিৰ্বাচন কৰিব, আপোনালোকে নিশ্চয় ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে ক'লা ছাগলী। এইজনী ছাগলীজনী চাওক, প্ৰথম আগ ঠেংকেইটা অকণমান চাপৰ আৰু পাছ ঠেংকেইটা অকণমান মানে দীঘল টাইপ। এনেকুৱা ছাগলী কেতিয়াও নানিব, কাৰণ এনেকুৱা ছাগলী চাপৰ, মানে এইটো চাপৰ জাত ইমান ওখ নহয়, কিন্তু মানে মাটিত সমানে ভৰ পৰা হ'ব লাগে ছাগলীজনী। এতিয়া আপুনি এইজনী ছাগলী দেখিব পাইছে, এইজনী ছাগলী সৰু কিন্তু মাটিত সমানে ভৰ পৰি আছে, সমানে মানে ভৰিকেইটা সমান। কিন্তু এই ছাগলীজনী আপোনালোকে দেখিবলৈ পাইছে পাছ ঠেংকেইটা অকণমান দীঘল আৰু আগ ঠেংকেইটা অকণমান চুটি টাইপৰ, ভতুকা টাইপৰ। কিন্তু এই বগা ছাগলী আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ' স্ক্ৰীণত, এই ধুনীয়া, আগ ঠেংকেইটাও সমান, পাছ ঠেংকেইটাও সমান। এনেকুৱা ছাগলী যেতিয়া চাব, প্ৰথমতে আগ ঠেং পাছ ঠেংকেইটা সমানে মাটিত ভৰ পৰা হ'ব লাগিব, আৰু দেখিবলৈ অলপ ধুনীয়া হ'ব লাগিব। অৰ্থাৎ নোম-চোমবিলাক ধুনীয়া একদম আঁঠি হৈ থাকিব লাগিব, তেতিয়া তেনেকুৱা ছাগলী আনিব পাৰে। আৰু কেতিয়াও আপোনালোকে ফাৰ্মৰ কাৰণে মই আগৰ ভিডিঅ'টো কৈছোঁ যে আপোনালোকে 6 মাহৰ ওপৰত, 7 মাহ 8 মাহ যিমান হয় সিমান আপোনালোকে ছাগলী মানে সিমানটো বয়সৰ আনিব। 6 মাহৰ তলত নানিব, 6 মাহতকৈ সদায় ওপৰত আনিব। আৰু প্ৰথমতে ছাগলী যদি সৰহকৈ পুহিম বুলি ভাবিছে 11-12জনী, কেতিয়াও 11-12জনী প্ৰথমতে কৰিবলৈ নাচাব। প্ৰথমতে 4জনীৰ পৰা আৰম্ভ কৰিব পাৰে। মই এতিয়া আপোনালোকে ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে 4জনী ছাগলীৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্তমান আগতে মোৰ ছাগলী আছিল বাৰু, কিন্তু সেইখিনি লোকচান হ'ল, কি কৰিব, ভাগ্য বেয়া। কিন্তু এতিয়া মই ছাগলী 4জনীতে ধৰিছোঁ আৰু ছাগলী বঢ়াই নাথাকোঁ। ইয়াৰ পৰা যেনেকৈ পোৱালি বাঢ়িব তেনেকেই হ'ব। গতিকে বিশেষকৈ বেছি আশা কৰি থাকিব নালাগে। এনেকৈ আপোনালোকে প্ৰথমতে আৰম্ভ কৰক 4জনী ছাগলীৰ পৰা। 4জনী ছাগলী পুহিলে হ'লে মিনিমাম 20,000 টকা লাগিব। আৰু প্ৰথম ব্ৰিডাৰ এটা ৰাখিব লাগিব। যেতিয়া আপোনালোকৰ 11-12জনী ছাগলী হ'বগৈ, ব্ৰিডাৰ এটা ৰাখিব লাগিব। ব্ৰিডাৰটো তেনেকৈ জাতটো চাই ল'ব লাগিব, আগ ঠেংকেইটা পাছ ঠেংকেইটা সমানে মাটিত ভৰ পৰা হ'ব লাগিব, আৰু জাং পাংটো ওখ হ'ব লাগিব। সেইটো সকলোৱে জানেই।
আৰু প্ৰায় এটা ব্ৰিডাৰে 50জনী ছাগলীক ব্ৰিডিং কৰিব পৰা ক্ষমতা থাকে। গতিকে ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে কেনেকুৱা পালে জনাব। আজিলৈ ইমানেই, ধন্যবাদ।